नोंथाङाबो मेलेम रायजोफोर जोङो ओरैनो माने अमा जाग्रा खारदै जाग्रा नाफाम जाग्रा होननानै जों एसे गावखौनो गाव मेलेम गैया बायदि सानना लायो नाथाय जोंनिफ्राबो मेलेम दङ मेलेमखौ जों बाहायो दिनै नोंथांमोना नुदों जे इन्टारनेशनेल स्टेन्डार्ड डुरान्ड काप फुटबलखौ क'क्राझाराव खालामबाय फुटबल गिदिर गिदिर फुटबलनि दैदेनगिरिफ्रा फैना बुङो मास मोनसेनि गेजेरावनो क'क्राझाराव 13,000 मानसि जिरायनो हानाय स्टेडियाम बानायदों जोङो मास मोनसेनि गेजेराव जेरावबो जायाखै बियो जोंनि लाइमोनफ्रा दायो सन्टोष ट्रफी गेलेनो हानाय मोनसे पर्याय फैबाय डुरान्ड काप गेलेनो हानाय पर्याय फैबाय नेशनेल इंटरनेशनल लेभेलाव गेलेनो हानाय थांखि लादों गावबाय बर' इयुन दङ स्पर्ट्सनि जोङो नैबे नभेम्बर मासनिफ्रायनो थांखि लादों जे मोननै एकाडेमि जों आरम्भ खालामगोन मोनसे एकाडेमिया स्पर्ट्सनि हिनजावसाफोरनि थाखाय आरो मोनसे एकाडेमिया हौवाफोरनि थाखाय हौवाफ्रा क'क्राझाराव हिनजावसाफोरनिया जोंहा बाक्सायाव मुसलपुराव এটা সময়ৰ ৰক্তাক্ত পৰিৱেশ আৰু আজিৰ শান্তিৰ পৰিৱেশ এটা সময়ৰ বিভাদগামী চিন্তা আজি ঐক্যভাৱে আগবাঢ়ি যোৱা চিন্তা এই সকলো চিন্তাটো অসমত আনিবলৈ সক্ষম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ বড়োসকলক যদি অলপ মৰম কৰিছে কাৰ্বিসকলক যদি অলপ মৰম কৰিছে মিচিং ৰাভা তিৱা আদিবাসীসকলক যদি কিবা এটা মৰম কৰিছে ইয়াৰ কাৰণে অসমৰ ভৱিষ্যতটো আৰু উজ্জ্বল হ'ব ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যিটো ঐক্য সংগতি এইটো আৰু শক্তিশালী হ'ব ইয়াৰ কাৰণে মই এই পদক্ষেপটো লোৱাৰ কাৰণে যিটো এটা ইতিহাস এটা নতুন এটা ইতিহাস ৰচিবলৈ সক্ষম হৈছে ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ গহপুৰ বা এই বিভিন্ন অঞ্চলবিলাকত বড়ো অধ্যুষিত অঞ্চলবিলাক গাঁওবিলাক বিটিআৰত অন্তৰ্ভুক্ত হৈছে এই গাঁওবিলাক অসমতে থাকিব আৰু সকলো জাতি জনগোষ্ঠীত মিলি একেলগে আগবাঢ়ি যাব কিন্তু নিজৰ ভাষা সংস্কৃতি নিজৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত সুকীয়াভাৱে কিছুমান কাম কৰিবলৈ পাৰিব আৰু সেইটোৱে ভাৰতৰ সংবিধানে বিচাৰে সেইটোৰ প্ৰভিজনটো ভাৰতৰ সংবিধানত আছে সেইকাৰণে আজি এইখিনি কাম কৰিছে কিন্তু এটা সময়ৰ গহপুৰ য'ত এটা ৰক্তাক্ত পৰিৱেশ আৰু আজিৰ গহপুৰ যিটো শান্তিৰ পৰিৱেশ এইটোৱে অসমৰ কাৰণে এটা ডাঙৰ এটা ইতিহাস বুলি মই ক'ব বিচাৰোঁ এটা পৰিৱৰ্তন বুলি ক'ব বিচাৰোঁ আৰু অনাগত দিনত গহপুৰ অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰে সদায় কাম কৰিব চিন্তা কৰিব মই সেইটো আপোনালোকক জনাই দিছোঁ স্যাৰ আৰু এটা কথা প্ৰায় অভিযোগ উঠে 813জন এপইণ্টমেণ্ট দিয়া হৈছিলে মানে 10 বছৰ এক্সপিৰিয়েঞ্চ থকা লোকক এপইণ্টমেণ্ট এইটো মই আজিলৈ পাইছোঁ সেইকাৰণে এপইণ্টমেণ্টটো এতিয়ালৈকে আমি দিয়া নাই ইয়াৰ ওপৰত ইনকুৱাৰী কৰা হ'ব যোনে সঁচা তাক এপইণ্টমেণ্ট পাব যোনে মিছা ভুৱা এইটো এপইণ্টমেণ্ট নাপাব ডিএফঅ'বিলাকে ছাৰ ভুৱাকৈ চাৰ্টিফিকেট দিছে বুলি কৈছে একশ্যন হ'ব যোনে ভুৱাকৈ চাৰ্টিফিকেট দিছে একশ্যন হ'ব লিংক পাই